নমস্কাৰ আসাম টেক চেনেললৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত লৈ আহিছো ৰাজ্যবাহীলৈ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এই খবৰকেইটা আপুনি মই জনাটো খুবেই প্ৰয়োজন। এই নিউজকেইটা সম্পূৰ্ণকৈ চাই থাকিব। যদি এনেধৰণৰ নিউজ নিটো বিচাৰে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এতিয়া লৈ আহিছো আপোনালোকৰ মাজত আজিৰ দিনটোৰ প্ৰথমটো খবৰ। হিমন্ত বিশ্ব শৰ্মাৰ সন্ধান লাগে, এই মন্তব্য অখিল গগৈ। গুৱাহাটীৰ কৃত্ৰিম বানৰ সময়ত ক'ত গ'ল হিমন্ত বিশ্ব শৰ্মা? যোৱা 15-20 বছৰ ধৰি এই গুৱাহাটীখনৰ মন্ত্ৰী হৈ আছে GDD ডিপাৰ্টমেণ্টৰ মন্ত্ৰী হৈ আছে হিমন্ত বিশ্ব শৰ্মা। যোৱা 15-20 বছৰত যদি এজন মন্ত্ৰীয়ে মহানগৰখনৰ উন্নয়নৰ কাৰণে কোনোৱে ব্যৱস্থা কৰিব নোৱাৰিলে, তেওঁ কি মন্ত্ৰী বুলি আমি কম? অকমান্য মন্ত্ৰী। চাৰিওফালে হুলস্থুল কৰি থাকে মানুহবিলাকে যে হিমন্ত বিশ্ব শৰ্মা বোলে অসমৰ আটাইতকৈ দক্ষ ৰাজনীতি। তেওঁৰ দক্ষতা এইটোৱে নেকি যে 15 বছৰ 20 বছৰ শাসনত থকাৰ পাছতো যিটো ডিপাৰ্টমেণ্টৰ মন্ত্ৰী গুৱাহাটী ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট, সেই গুৱাহাটীখনৰ উন্নয়ন কৰিব নোৱাৰাটোৱে তেওঁ সাফল্য নেকি? চাৰিওফালে ৰৌজাল বৌজাল কৰি ফুৰে যে হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা ইমান দক্ষ মন্ত্ৰী বোলে অসমত জন্মই হোৱা নাই। তেওঁ ছুপাৰ মুখ্যমন্ত্ৰী বোলে, তেওঁ ছুপাৰ মন্ত্ৰী। আজি তেওঁ মুখ্যমন্ত্ৰী, ইয়াৰ আগতো তেওঁ ছুপাৰ মন্ত্ৰী আছিলে। ছুপাৰ মন্ত্ৰী হৈ থাকি কেৱল গুৱাহাটীখন তেওঁ বচাব নোৱাৰিলে। গুৱাহাটীৰ কাৰণে কম্প্ৰেহেনচিভ ড্ৰেইনেজ প্ৰজেক্ট এটা এতিয়ালৈকে ল'ব নোৱাৰিলে। আমি বিধানসভাত প্ৰশ্ন কৰিলে কয় যে ঋণ যদি ল'ব নালাগে তেতিয়াহ'লে শিৱসাগৰৰ উন্নয়ন কৰিব নালাগে। আৰে ইমান ঋণ লৈ তুমি গুৱাহাটীৰ কি উন্নয়ন কৰিলা? গুৱাহাটীৰ বেছিভাগ পদক এতিয়া ভগ্নপ্ৰায় অৱস্থা। ছুপাৰ চাকাৰ আনিছে, ছুপাৰ চাকাৰৰ কি প্ৰয়োজন আছে? য'ত অপেন ড্ৰেইন আছে, য'ত আনকাভাৰ্ড ড্ৰেইন আছে, তাত ছুপাৰ চাকাৰৰ কি প্ৰয়োজন আছে? ছুপাৰ চাকাৰ কি কমিশ্যন খাবৰ কাৰণে? গুৱাহাটীৰ চাৰিওফালে অভাৰব্ৰিজবিলাক বনাই থকা হৈছে। আমি ভাল পাইছোঁ যে অভাৰব্ৰিজ বনাইছে, কিন্তু যিমান অভাৰব্ৰিজ বনাইছে সিমান ড্ৰেইন বনোৱা হৈছেনে? বানপানী নিয়ন্ত্ৰণৰ কাৰণে কিবা এটা পৰিকল্পনা এতিয়ালৈকে লোৱা হৈছেনে? আজি চাৰিওফালে আমি দেখিবলৈ পাইছোঁ যে গুৱাহাটীখন নৰকত পৰিণত হৈছে। গুৱাহাটী মহানগৰ আজি নৰকত পৰিণত হৈছে। তাৰ মূল জগৰীয়া হ'ল হিমন্ত বিশ্ব শৰ্মা নামৰ ব্যক্তিজন, যি ব্যক্তিজনে যোৱা 15 পৰা 20 বছৰ ধৰি গুৱাহাটীৰ উন্নয়নৰ দায়িত্বত আছে আৰু গুৱাহাটীৰ উন্নয়নৰ দায়িত্বত থাকি তেওঁ এতিয়ালৈকে কৃত্ৰিম বানপানীটো ৰোধ কৰিবৰ কাৰণে সক্ষম হোৱা নাই। গুৱাহাটী উন্নয়নৰ দায়িত্বত থাকি তেওঁ গুৱাহাটীখনক বৰবাদ কৰি দিলে। কেৱল কমিশ্যন খাব লাগে নহয় জানো প্ৰজেক্টবিলাকৰ পৰা? সিদ্ধাৰ্থ ভট্টাচাৰ্যটো ঠিকেই কৈছে যে কেৱল কমিশ্যন খোৱা প্ৰজেক্ট লৈ লৈ গুৱাহাটীখনক বৰবাদ কৰি পেলোৱা হ'ল। প্ৰথম কথা। দ্বিতীয় কথা যে তেওঁ শিক্ষামন্ত্ৰী আছিলে, শিক্ষা বিভাগত আটাইতকৈ ড্ৰপ আউট গোটেই ভাৰতৰ ভিতৰতে অসমত আটাইতকৈ বেছিকৈ ড্ৰপ আউট হয়, আটাইতকৈ বেছিকৈ ল'ৰা ছোৱালীয়ে স্কুল এৰি দিয়ে। গতিকে ছুপাৰ শিক্ষামন্ত্ৰীৰ অৱস্থা এতিয়া এইটো। স্বাস্থ্যমন্ত্ৰী হিচাপে আপোনালোকে সকলোৱে জানে যে আজি অসমত ইনফেণ্ট মৰ্টেলিটি ৰেট ভাৰতবৰ্ষৰ ভিতৰত 3rd আৰু মেটাৰনেল মৰ্টেলিটি ৰেট অৰ্থাৎ সন্তান জন্ম দিওঁতে প্ৰসূতি মৃত্যুৰ হাৰৰ ক্ষেত্ৰতো অসম ভাৰতবৰ্ষৰ ভিতৰত 1 নম্বৰ। তেওঁ যিমান ডিপাৰ্টমেণ্ট চলাইছে প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰ অৱস্থা আজি এইটো। তাৰ পাছত অসমৰ মানুহে কয় যে তেওঁ ছুপাৰ মুখ্যমন্ত্ৰী, তেওঁ ছুপাৰ মন্ত্ৰী। ছুপাৰ মন্ত্ৰীবিলাকৰ অৱস্থা এইটোৱে যে 15 বছৰ 20 বছৰটো নিজৰ ঠাইখন গুৱাহাটী মহানগৰখন, য'ত তেওঁ জন্ম হৈছে বুলি তেওঁ বিৰাট গৰ্ব অনুভৱ কৰে, য'ত গুৱাহাটীৰ মানুহ বুলি তেওঁ দাদাগিৰি দেখুৱাব খোজে, তাত গুৱাহাটীখনৰ প্লেনিঙৰ কাৰণে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে কেৱল ইখনৰ পিছত সিখন অভাৰব্ৰিজ বনাই তাৰ পৰা কমিশ্যন খাব লাগে নহয় জানো? বিউটিফিকেশ্যনৰ প্ৰজেক্ট, পাৰ্কৰ প্ৰজেক্ট, কোনো এখন পাৰ্ক সম্পূৰ্ণ হোৱাই নাই, কিন্তু প্ৰজেক্টৰ ওপৰত প্ৰজেক্ট, 100 কোটি টকাৰ প্ৰজেক্ট প্ৰত্যেকটো ক্ষেত্ৰতে। আপোনালোকে দেখিছে যে এখন অভাৰব্ৰিজ বনাবলৈ লয়, সেই অভাৰব্ৰিজ বনাই উৰণীয়া সেতু বনাই 50 কোটি টকাৰে তাৰ বাজেট গৈ 500 কোটি টকা। কমিশ্যন লাগে, কমিশ্যন। গোটেই কমিশ্যনৰ ওপৰত ভিত্তি কৰি থকাৰ কাৰণে আজি গুৱাহাটীৰ মানুহৰ অৱস্থা এইটো, নবীন নগৰৰ অৱস্থা এইটো, অনিল নগৰৰ অৱস্থা এইটো, তৰুণ নগৰৰ অৱস্থা এইটো, ৰুক্মিণী গাঁৱত কালি দেখি আহিছোঁ ৰুক্মিণী গাঁৱৰ অৱস্থা এইটো, হাতীগাঁৱৰ অৱস্থা এইটো, সিজু গাঁৱৰ অৱস্থা এইটো। প্ৰত্যেকটো ঠাইৰ মানুহ এতিয়া ডুবিছে। গতিকে এই মুহূৰ্তত আমাৰ দাবী হ'ল যে চৰকাৰে প্ৰথম আৰু যিটো কাম কৰিব লাগে, তেওঁলোকৰ এইবাৰ GMCৰ নিৰ্বাচনৰ মূল শ্লোগান কি আছিলে? বানমুক্ত গুৱাহাটী। তেওঁলোকৰ 2021 বিধানসভা নিৰ্বাচনৰ মূল দাবী কি আছিলে? মূল শ্লোগান কি আছিলে? বানমুক্ত অসম। এতিয়া আটাইতকৈ বেছি বানপানী হৈছে এই বিজেপি চৰকাৰৰ দিনত। গতিকে এই মুহূৰ্তত অতি স্পষ্ট কথা
যে চৰকাৰে গুৱাহাটীৰ কাৰণে কম্প্ৰেহেনচিভ ড্ৰেইনেজ প্ৰজেক্ট ঘোষণা কৰিব লাগিব আৰু যেতিয়ালৈকে ঘোষণা নকৰিব ৰাইজৰ দলে তেতিয়ালৈকে চৰকাৰক খুদাই নেৰে। মই বিধায়ক হিচাপে স্পষ্টকৈ আপোনালোকক জনাব খুজিছোঁ যে এইবাৰ বিধানসভাত গুৱাহাটীৰ এই কৃত্ৰিম বানৰ বিৰুদ্ধে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰা হ'ব, সদন উত্তাল কৰি তোলা হ'ব আৰু সদনত প্ৰশ্ন তোলা হ'ব যাতে গুৱাহাটীৰ বানপানী সমস্যাৰ সমাধানৰ কাৰণে ইয়াতে ইমিডিয়েটলি যাতে কম্প্ৰেহেনচিভ ড্ৰেইনেজ প্ৰজেক্টৰ ব্যৱস্থা গ্ৰহণ কৰে। মই ক'বলৈ বেয়া পাওঁ, কিন্তু মই আপোনালোকক কৈছোঁ যে আপুনি যিজন মন্ত্ৰীৰ নাম ক'লে, গুৱাহাটীৰ লুণ্ঠনৰ আটাইতকৈ বেছি যদি জগৰীয়া কোনোবা মানুহ আছে তাৰ ভিতৰত তেওঁ এজন। পাহাৰ কাটি ঘৰ বনোৱা মানুহ তেওঁৱেই মোৰ এজন। এটা এটাকৈ আপোনালোকে বিল্ডিংবিলাক চাওক, পাহাৰ কাটি ঘৰ বনোৱা মূল এজন মানুহ হ'ল এই গুৱাহাটীৰ বৰ্তমানৰ এতিয়া গুৱাহাটীৰ পৰা এৰুৱালে নগৰ উন্নয়ন মন্ত্ৰী। নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংঘালে হ'ল এই মুহূৰ্তত মই ভাবোঁ যে আটাইতকৈ গুৱাহাটীৰ কাৰণে আটাইতকৈ লুণ্ঠনকাৰী ব্যক্তি এজন। গুৱাহাটীৰ দায়িত্ব তেওঁক দিয়াটোৱে আচলতে এটা অন্যায়। সেইটোতে ধৰিব পাৰি যে কমিশ্যন খাবৰ কাৰণে গুৱাহাটীত এনেকুৱা মানুহ বহোৱা হৈছে। গতিকে অশোক সিংঘালে ছুপাৰ চৰকাৰৰ ওপৰত যিয়ে নকওক লাগিলে কিয়, অশোক সিংঘালে যে গুৱাহাটীৰ আজিৰ এই অনুন্নয়নৰ কাৰণে, গুৱাহাটীৰ ধ্বংসৰ কাৰণে এজন জগৰীয়া ব্যক্তি, সেইটো একদম খাটাং। মই কিন্তু আপোনালোকক স্পষ্টকৈ কৈছোঁ যে গুৱাহাটীখনৰ আজিৰ এই জগৰীয়া এই অৱস্থাটোৰ কাৰণে মূল জগৰীয়া মানুহজন হিমন্ত বিশ্ব শৰ্মা। গতিকে মোৰ স্পষ্ট কথা যে গুৱাহাটীৰ আজিৰ অৱস্থাৰ কাৰণে জগৰীয়া 15 পৰা 20 বছৰ জিডিডি মন্ত্ৰী হৈ থকা হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাক যেতিয়ালৈকে আমি জবাবদিহি কৰিব নোৱাৰিম তেতিয়ালৈকে কাম নহ'ব। তেওঁতো সাংঘাতিক কিবা এটা হ'লেতো মানুহৰ লগত গৈ চেলফি উঠি থাকে। আজি বানপানী সৈতে তেওঁ কিয় গুৱাহাটীৰ মানুহৰ ওচৰলৈ অহা নাই? তেওঁ দিনে ৰাতিয়ে 1 বজাততো ভিজিট দিয়া আমি দেখোঁ। এতিয়া গোটেই ঘৰে ঘৰে মানুহবিলাকৰ ঘৰত পানী, এতিয়া গুৱাহাটীৰ মানুহৰ ওচৰত 1 বজাত চেলফি উঠিবৰ কাৰণে ৰাতি কিয় অহা নাই? তেওঁ ক'ত পলালে? গুৱাহাটীত তেওঁ আছেনে নাই? হিমন্ত বিশ্ব শৰ্মাৰ সন্ধান আমাক